জয় আৰচিএম দোস্ত মই শংকৰ ৰাভা ৱেলকাম কৰিছোঁ আছাম আৰচিএম ইউটিউব চেনেললৈ। আজি মই ভিডিঅ'ৰ মাধ্যমতে কেনেকৈ ফুড চাৰ্টিফিকেট ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিম, আপোনাৰ নিজৰ মোবাইলতে আপোনালোকে নিজেই ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব। তাৰ কাৰণে মই আপোনালোকক জবৰদস্ত এটা ভিডিঅ' আপোনালৈ আগবঢ়াইছোঁ। যদি ভিডিঅ'টো আপোনালোকক ভাল লাগে তেনেহ'লে দেৰি নকৰি লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ে যেন। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেকৈ প্ৰথমতে কম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব আৰু তাৰপিছত ক্লিক কৰি ডেস্কটপটো অ'পেন কৰি ল'ব আৰু এনেকৈ গুগলত চাৰ্চ কৰিব FOSSটো আৰু এনেকৈ চাৰ্চ কৰাৰ পিছত FOSCSৰ যিটো FASৰ যিটো .comটো ক্লিক কৰিব। কৰাৰ পিছত এনেকুৱা ধৰণকৈ স্ক্ৰীণত দেখা দিব আৰু মই আপোনাক অলপ সুবিধাৰ্থে মই ডাউনলোড কৰিব বিচাৰিছোঁ। এনেকৈ এপ্লাই লাইচেঞ্চ ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰাৰ পিছত এনেকৈ আপোনাৰ যিটো এপ্লাই ফৰ লাইচেঞ্চ ৰেজিষ্ট্ৰেশ্যন বুলি লিখা আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ স্ক্ৰীণত এটা দেখা দিব আপোনাৰ চিলেক্ট ষ্টেট বুলি পেলাই, তাত আপুনি যোন ষ্টেটৰ হয় এইটো চিলেক্ট কৰিব। মই আছাম চিলেক্ট কৰিছোঁ। তাৰপিছত আহিব অপশ্যনটো আপোনাৰ ট্ৰেড বা ৰিটেইল, আমি ৰিটেইলত ক্লিক কৰিব লাগিব আৰু ৰিটেইলত ক্লিক কৰাৰ পিছত আপোনাৰ ৰিটেইলাৰ বুলি যিটো মাজত আছে তাত ক্লিক কৰিব লাগিব। কৰাৰ পিছত আপোনাৰ এনেকৈ এটা অপশ্যন আহিব যিটো আমি ডিছপ্লে হোল্ডাৰবিলাকে অপশ্যনটো ক্লিক কৰিব লাগে 12 লাখছৰটো 10 অভাৰ। তো সেইটো কৰাৰ পিছত প্ৰচেছ আহিব, প্ৰচেছত ক্লিক কৰিব লাগে আৰু প্ৰচেছ ক্লিক কৰাৰ পিছত স্ক্ৰীণত এনেধৰণে দেখা দিব। তাৰপিছত ক্লিক হিয়াৰত অপশ্যনত ক্লিক কৰিব লাগে, ক্লিক হিয়াৰ টু এপ্লাই। তাত ক্লিক কৰাৰ পিছত অলপ সময়ৰ পিছত এটা ফৰ্ম ওলাই আহিব আৰু সেই ফৰ্মটোত ডিছপ্লে হোল্ডাৰৰ নামটো এড কৰাব লাগে। এনেকৈ তাৰপিছত ডিৰেকশ্যন অপশ্যনত চাই পেলাই পাৰ্টনাৰৰ অপশ্যনত ক্লিক কৰিব লাগে আৰু তাৰপিছত এনেকৈ নিজৰ এড্ৰেছ প্ৰুফটো এড কৰাব লাগে। ডিছপ্লে হোল্ডাৰৰ যিটো এড্ৰেছ প্ৰুফ দিয়া আছে সেইটো ডকুমেণ্টছত ভালদৰে চাই পেলাই এড্ৰেছ প্ৰুফটো এতিয়া টাইপ কৰিব লাগে, ফিল আপ কৰিব লাগে। ডিষ্ট্ৰিক্টৰ জেগাত ভালদৰে ডিষ্ট্ৰিক্ট অপশ্যনটো চিলেক্ট কৰিব লাগে আৰু তাৰপিছত এনেকৈ আপোনাৰ লেণ্ডমাৰ্ক থাকিলে লেণ্ডমাৰ্কটো ফিল আপ কৰি দিব লাগে। ফিল আপ কৰাৰ পিছত আপোনাৰ কামৰূপ যিটো ডিভিজন সেই ডিভিজনটো আপুনি চিলেক্ট কৰি দিব লাগে। তাৰপিছত পিনক'ডটো আপোনাৰ পষ্ট অফিচৰ পিনক'ড নাম্বাৰটো এড কৰাই দিব লাগে। এড কৰাৰ পিছত আপোনাৰ যিটো ভিলেজ আছে সেই ভিলেজটো আপুনি নেটত চিলেক্ট কৰি পেলাই আপুনি যিটো আপুনি ভিলেজ চিলেক্ট কৰি পেলাই আপুনি টাইপ কৰিছিলে ডকুমেণ্টছত চাই পেলাই সেই ধুনীয়াকৈ চাই পেলাই নেটত চাই পেলাই আপোনাৰ ভিলেজটো আপুনি এড কৰাই দিব লাগে। যিটো মই এড্ৰেছ প্ৰুফত দিছিলোঁ তিলেকচন বুলি পেলাই তিলেকচন সেইটো মই এড কৰালোঁ। তাৰপিছত আগৰ এড্ৰেছ প্ৰুফ আৰু পিছৰ এড্ৰেছ প্ৰুফটো যদি আপোনাৰ কৰস্পেণ্ডিং এড্ৰেছটো যদি একেই হয় য়েছটো দবাই দিব লাগে। তাৰপিছত মোবাইল নাম্বাৰটো আপোনাৰ এড কৰাব লাগে, যিটো ফোন নাম্বাৰ ডিছপ্লে আইডিত বা আপোনাৰ বিজনেছ আইডিত যিটো এড কৰা আছে সেই ফোন নাম্বাৰটো এড কৰাব লাগে। তাৰপিছত ইমেইল এড্ৰেছটো তেখেতৰ বা জিমেইল এড্ৰেছটো এতিয়া এড কৰাই দিব লাগে। এড কৰাৰ পিছত আপোনাৰ কাম হ'ব কণ্টেক্ট যিটো পাৰ্চন আছে তাত আপোনাৰ বেলেগ এটা ফোন নাম্বাৰ এড কৰা, ঘৰৰ এটা ফোন নাম্বাৰ এড কৰাব লাগে। তাৰপিছত আপোনাৰ চিলেক্ট ইয়াৰ্ছ, কিমান বছৰৰ কাৰণে আপুনি লাইচেঞ্চটো ৰেজিষ্ট্ৰেশ্যন কৰিব তাৰ ইয়াৰ বছৰটো চিলেক্ট কৰিব। মই 1 বছৰৰ কাৰণে 2 বছৰৰ কাৰণে সেইটো মই 1 বছৰৰ কৰিছোঁ। তেনেকৈ আপোনাৰ তাৰপিছত চিলেক্ট প্ৰডাক্টটো চিলেক্ট কৰিব লাগে, কি প্ৰডাক্ট আপুনি ডিছপ্লে হোল্ডাৰৰ মাধ্যমত বিলিং কৰে। যেনেকৈ মই দৈ, তিনি এনেকৈ এইবিলাক মই ছেভ কৰিছোঁ। আপুনিও এনেকৈ প্ৰডাক্টবিলাক এড কৰাই পেলাই আকৌ ছেভ ক'ত ক্লিক কৰি দিব লাগে, ছেভ কৰি দিব লাগে। তাৰপিছত আকৌ আপোনাৰ এডত কৰি পেলাই এড কৰাই পেলাই আকৌ ছেভ কৰি দিব লাগে। তো তেনেকৈ আপুনি
গোটেইবোৰ প্ৰডাক্ট আপুনি এনেকৈ চিলেক্ট কৰি এড কৰাই পেলাই আপুনি লাষ্টত ছেভ কৰি দিব লাগে। ছেভ কৰাৰ পিছত আপোনাৰ কাম থাকিব যিটো আমাৰ ডেট, সেইটো ডেটটো আমি বহাই দিব লাগে। কেতিয়াৰ পৰা আপুনি আৰম্ভ কৰিব মানে ইউজ কৰিব আপুনি। আৰু ডেটটো ছেভ কৰাৰ পিছত অপশ্যনটো আছে প্ৰাইভেট বুলি আছে, সেই প্ৰাইভেট অপশ্যনটো আমি ক্লিক কৰিব লাগে। প্ৰাইভেট অপশ্যনটো ক্লিক কৰাৰ পিছত যিটো ছেভ এণ্ড নেক্সট আছে সেইটো আমি ক্লিক কৰি দিব লাগে। আৰু এইটো ক্লিক কৰাৰ পিছত আপোনাৰ এটা ফৰ্ম ওলাই আহিব। সেই ফৰ্মটোত মষ্ট বি ইম্পৰ্টেণ্ট আগৰ যিটো জিমেইল এড্ৰেছ আছিলে সেই জিমেইল এড্ৰেছটো টাইপ কৰিব লাগে আৰু বিলিংছটোত জেগাত চেল্ফ বহাই দিব লাগে। চেল্ফ বহাৰ পিছত আগত যিটো ফোন নাম্বাৰ এড কৰা হৈছিলে সেই ফোন নাম্বাৰটো আকৌ ইয়াতে এড কৰাব লাগে, যিটো আপোনাৰ ফোন নাম্বাৰ আছিলে। পিছত পুনৰ এটা ছেম এড্ৰেছ দিব লাগে, যিটো ইমেইল এড্ৰেছ সেইটো আৰু পুনৰ তাতে আপুনি কপি কৰি পেলাই পেষ্ট কৰি দিলে হ'ব। আকৌ চেল্ফ বহাই দিলে হ'ল বিলিংছটোৰ জেগাত। তাৰপিছত আকৌ আপোনাৰ মোবাইল নাম্বাৰটো আপুনি কপি কৰি পেলাই প্ৰেছ কৰি দিলে হৈ গ'ল। তাৰপিছত আপুনি এইখিনি কৰাৰ পিছত এটা আপুনি পাছৱৰ্ড বনাব লাগে, যিটো আপোনাৰ নামৰ প্ৰথমটো আখৰ কেপিটেল বনাই পেলাই @ বহাই 1 2 3 এনেকৈ বহাই পেলাই আপোনাৰ কনফাৰ্ম পাছৱৰ্ডটো ছেম একেই আপুনি কেপিটেল দি পেলাই @ বহাই 1 2 3 দি নেক্সট এবাৰ আপুনি কেপচা যিটো আপোনাৰ নাম্বাৰ আছে দেখা দি আছে সেই নাম্বাৰটো আপুনি ফিল কৰি দিব লাগে, আপুনি ফিল আপ কৰি দিব লাগে। তাতে ভৰ্তি কৰাৰ পিছত আপুনি ছাবমিট মাৰি দিব লাগে। ছাবমিট মাৰাৰ পিছত আপোনাৰ তাতে OTP নাম্বাৰ আহিব। এনেকৈ এই OTP নাম্বাৰটো আপুনি এড কৰাব লাগে। তাৰপিছত আপোনাৰ এটা মোবাইলত যাব আৰু এটা আপোনাৰ মেইল বা জিমেইল এড্ৰেছত গুচি যাব। মই তাৰপিছত আপোনাৰ মোবাইলত যিটো কৈছে ইনবক্সৰ পৰা চাই পেলাই এইটো মই টাইপ কৰি আছোঁ OTP নাম্বাৰটো। তাৰপিছত নেক্সটো আপোনাৰ জিমেইলত চাই পেলাই আপুনি এইটো জিমেইলত চাই পেলাই আপুনি টাইপ কৰি দিব লাগিব OTP নাম্বাৰটো। তো মই জিমেইলত চাই আছোঁ এতিয়া আৰু মই জিমেইলতো পাই গ'লোঁ। মই জিমেইলৰ OTPটো মই টাইপ কৰি আছোঁ। টাইপ কৰাৰ পিছত আপোনাৰ ছাবমিট মাৰি দিলে হৈ গ'ল। তাৰপিছত আপোনাৰ এনেকৈ ৰেফাৰেঞ্চ নাম্বাৰটো ওলাই আহিব, অ'কে মাৰি দিব লাগে। অ'কে মাৰি দিয়াৰ পিছত আপোনাৰ এনেকৈ ফটো আপলোড কৰিব দিব আপোনাক। আপোনাৰ যিজন আপোনাৰ ডিছপ্লে হোল্ডাৰৰ আমি ৰেজিষ্ট্ৰেশ্যন কৰি আছোঁ তেখেতৰ পাছপ'ৰ্ট চাইজৰ ফটো কপিটো আপলোড কৰি দিব লাগে। আপলোড হোৱাৰ পিছত আপলোড কৰাৰ পিছত আপোনাৰ এটা ID প্ৰুফ আপলোড কৰিব লাগে ফটো আপলোড কৰাৰ পিছত। আৰু সেইটো আপলোড হোৱাৰ পিছত এনেকৈ ফটোটো চিলেক্ট কৰিব লাগে, আমি চিলেক্ট কৰি আপলোড কৰি দিব লাগে। ID প্ৰুফ আপোনাৰ পান কাৰ্ড দিয়া হৈছে, আপুনি পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ দিয়ে আপুনি এইটো কৰিব পাৰে। নেক্সট আৰু এটা অপশ্যন আছে, তাত আপুনি আধাৰ কাৰ্ডটো এপ্লাই কৰিব লাগে। তাতে আপুনি লিখি দিব লাগে আধাৰ কাৰ্ড বুলি লিখি দি আপুনি চইচ ফাইলত গৈ পেলাই ফটোটো চিলেক্ট কৰি পেলাই আধাৰ কাৰ্ডটো ফটোটো চিলেক্ট কৰি পেলাই আপুনি আপলোড কৰি দিব লাগে। আপলোড হোৱাৰ পিছত আপোনাৰ কাম থাকি যাব। এনেকৈ মই চাইছিলোঁ সঠিক ডকুমেণ্টছটো আহিছিলে নে নাই, আহি গৈছে। তাৰপিছত আপোনাৰ ছাইডত ডেস্কটপ বুলি এটা বক্স আছে, তাত আপোনাৰ ৰাইট ক্লিক কৰিব আৰু ৰাইট ক্লিক কৰাৰ পিছত আপোনাৰ অনলাইন বুলি এটা অপশ্যন আছে, অনলাইন তাত কৰিব লাগে। কৰাৰ পিছত পে'ত ক্লিক কৰি দিব লাগে। পে'ত ক্লিক কৰাৰ পিছত আপুনি চিলেক্ট কৰি দিব লাগে যে আপুনি ফোনপে' কৰিব নে গুগল পে' কৰিব নে আপুনি নেট বেংকিং কৰিব, সেইটো চিলেক্ট কৰি পেলাই আপুনি
যদি ফোনপে কৰে ধুনীয়াকৈ আপোনাৰ মোবাইল নম্বৰ যিটো আছে এড কৰা ফোনপে'ত বা গুগল পে'ত সেইটো এড কৰিব লাগে UPI ID কোডটো UPI ID কোডটো পোৱাৰ পিছত আপুনি পে' কৰি দিব লাগে পে'চেণ্ট প্ৰচেছ হ'ব আৰু তাত যেতিয়া আপোনাৰ 100 rupees যেতিয়া আপোনাৰ কাটিব তেতিয়া আপোনাৰ প্ৰচেছ হৈ থাকিব আৰু এনেকৈ যেতিয়া আপোনাৰ পূৰা আহি যাব তেতিয়া এনেকৈ এটা ফাইল আহিব আৰু ফাইলটো আপুনি ডাউনলোড কৰি ল'ব আৰু এনেকৈ আপোনাৰ ডকুমেণ্টছটো দেখা দিব ডাউনলোড কৰি ল'ব PDF গুচি যাব PDFত গৈ আপোনাৰ ডাউনলোড হৈ আহিব ৰিচিপ্টটো এনেকৈ হোৱাটছআপত চেণ্ড ফাইলত গৈ পেলাই হোৱাটছআপত আপুনি চেণ্ড কৰিব পাৰিব